ফাংচন চলি আছে। এয়া আমাৰ সেই কণমানিটো দেউতাকে সংগীত পৰিৱেশন কৰিছে, ৰবুনেওকে সকলোৱে চাপৰি। এয়া হ'ল নাওজানবাসীৰ সহযোগ। এয়া বঢ়িয়া, এটা হৰিনাম শুনোৱাও। কৃষ্ণ এটা লৈ ল'ব। বঢ়িয়া। হাই গাইজ কৈ দে। হাই গাইজ, এইটো পিতেক আৰু ইয়াৰ দেউতাকে গীত গাই আছে। তাত নমাই দিয়া, নমাই দিয়া, তাত উঠাবা। মানৱ কৃষ্ণ কি হৈছে? কি হৈছে? আজি আমাৰ ঘৰত থাকিব লাগিব। নিত্য নিৰঞ্জন হৰি মানৱ কৃষ্ণ কৃষ্ণ হৰি বল। বঢ়িয়া। সৃষ্টি স্থিতি অন্তকাৰী তুমি জগন্নাথ, এই সংসাৰত তুমি hello guys, কৈ দিয়া। এই বনি এই তোমার বিনে
hello guys, hello guys, hello guys, hello guys. Hi. Mas, hey, Oya. Krishna, Mando Krishna. Asine, Sabori, Oda, Neriba, Oya. নিরঞ্জন প্রভু নিরঞ্জন সেবা করি থাকে প্রভু দুখানি সাধন নিরঞ্জন তুমি ভগত পতি নিত্য নিরঞ্জন সবারুয়া তুমি ধন্যবাদ কৃষ্ণ বিনে গতি নাই হরির বিনে গতি নাই কৃষ্ণ বিনে গতি নাই হরির বিনে গতি নাই কৃষ্ণ বিনে গতি নাই হরি বিনে গতি নাই কৃষ্ণ বিনে গতি নাই হয় নাওজনৰ কৰি আছো কৃষ্ণ কৃষ্ণ হরি রাম বান্ধৱ কৃষ্ণ নাওজনৰ 5টালৈকে আছো তাৰপিছত বিদায় মাগিম লাইভটো কৰি দিলো নাওজনৰ পৰা আমাৰ এয়া কণমানিটো দেউতাকে গীত গালে এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ আমাৰ সৰুপথাৰ সমষ্টি গড়পথাৰ লগতে নাওজানবাসী ৰাইজৰ মৰম বুটলিবলৈ লগতে ইয়াত আহি তেখেতে এটা নিদৰ্শন দাঙি ধৰিব বিচাৰিছে যে শদিয়াৰ পৰা ধুবুৰীলৈকে এনেকুৱা এজন অসমত ইউটিউবাৰ আছে যিজন ইউটিউবাৰে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা মানৱীয়তাৰ স্বাৰ্থত মানুহে মানুহৰ বাবে এখন অন্ধ আশ্ৰমৰ নিৰ্মাণৰ বাবে তেখেতে দিনে ৰাতি একাকাৰ কৰি সমগ্ৰ অসমত ঘূৰি ফুৰিছে ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত যিসকল ৰোগীয়া ব্যক্তি চিকিৎসাধীন কৰিবৰ কাৰণে কিছু আৰ্থিক দুৰ্বলতাৰ দিশত পৰি থকা সেই ৰোগীসকলৰ তেখেতে মানৱীয়তাৰ স্বাৰ্থত এক নিদৰ্শন দাঙি ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ হস্পিটেল চিকিৎসালয়ত চিকিৎসাধীন কৰি বৰ্তমান সুস্থ অৱস্থাত তেখেতে ঘৰলৈ আনি দিয়ে গতিকে তেখেতক আমি সৰুপথাৰ সমষ্টিবাসীৰ হৈ আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু তেখেতৰ যি জয়যাত্ৰা মানুহে মানুহৰ কাৰণে চিন্তা কৰাৰ যি জয়যাত্ৰা মানৱীয়তা পুনৰ জীয়াই ৰখাৰ যি এক জয়যাত্ৰা তেখেতৰ অব্যাহত ৰাখক তেখেতক ভগৱানে সুস্বাস্থ্য কৰি ৰাখক আৰু তেখেতে এই ধৰণে অসমৰ যি ধৰণে নৱপ্ৰজন্মৰ মাজত এই মানৱীয়তাৰ গুণ আচলতে আমাৰ মাজতে জগাই তোলাৰ এক প্ৰয়াস তেখেতে হাতত লৈ কাম কৰি আগবাঢ়িছে তেখেতে আগবাঢ়ি যাওক আমাৰ নাওজানবাসী বা সৰুপথাৰ সমষ্টিবাসীৰ ফালৰ পৰা তেখেতক আন্তৰিকতাৰে শুভেচ্ছা জনাই তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ধন্যবাদ জয় থেংক ইউ বিদায় মাগিছো লাইভৰ পৰা ইয়াত 5 বছৰ অনুষ্ঠান